হাই নমস্কাৰ আজি আমি গৈ আছোঁ নগাঁও জিলাত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰলৈকে মহামৃত্যুঞ্জয় মন্দিৰ গুৱাহাটীৰ পৰা ডিষ্টেঞ্চ হয় 122 কিলোমিটাৰ আহি অলপ ৰৈছোঁ এতিয়াও নগাঁও পোৱা নাই তথাপি অলপ কিবা খাই লওঁ পেট পূজা কৰি লওঁ আগতে কওঁ যে আপোনালোকক পূজা কৰি লওঁ পৰীক্ষাবোৰ যাব লাগিব চাই থাকক আমাৰ জাৰ্ণি অলপ আগতে আমি নগাঁও টাউনলৈকে যোৱা বাইপাছটো এৰি আহি সোঁ হাতেৰে সোমাই এতিয়া গৈ আছোঁ অলপ পাছতে আমি দেখিবলৈ পাম মহামৃত্যুঞ্জয় মন্দিৰটো এই মন্দিৰটোৰ এই ঠাইখিনিত বহু হাজাৰ বছৰ পূৰ্বে গুৰু শুক্ৰাচাৰ্যই ইয়াত মৃত্যুঞ্জয় যজ্ঞ পাতিছিলে আৰু এই মৃত্যুঞ্জয় যজ্ঞৰ ভগ্নাৱশেষ আচাৰ্য ভৃগুগিৰি মহাৰাজদেৱে উদ্ধাৰ কৰিছিলে আৰু এই ভগ্নাৱশেষ উদ্ধাৰ কৰি তেখেতে 2003 বৰ্ষত ভাবিছিল যে ইয়াত এটা মন্দিৰ স্থাপন কৰা যাওক আৰু সেই মন্দিৰটোৰ শুভাৰম্ভণি আচাৰ্য ভৃগুগিৰি মহাৰাজদেৱে 2003 চনত কৰে আৰু তাৰ পাছতেই 2021 বৰ্ষত ৰাইজৰ বাবে এই মহামৃত্যুঞ্জয় মন্দিৰটো মুকলি কৰি দিয়া হয় এই ঠাইখিনি এটা আধ্যাত্মিক ঠাই হয় স্পিৰিচুৱেল প্লেচ ইয়াত বহুত ভাল লাগে সেইকাৰণে আপোনালোকেও আহিব আহি এই মহামৃত্যুঞ্জয় দৰ্শন কৰিব আৰু লগতে মহাদেৱৰ অলপ আশীষ ল'ব নৰি নেকি আপোনালোকে যদি মোৰ এই গোটেই ব্লগটো চাই ভাল পালে মোৰ ব্লগটো ছাবস্ক্ৰাইব কৰিব আৰু বেলেগ ভিডিঅ' পাই থাকিব আৰু যিমান পাৰোঁ মই ভিডিঅ' আপোনালোকলৈকে আগবঢ়াই থাকিম লগতে লাইকো কৰিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ